Hey guys, আজি আকৌ কিছু কালেকশন লৈ আহিছো। যদি আপোনালোকৰ ভাল লগা হয় পছন্দৰ ভিতৰত হয় স্ক্ৰিনত নাম্বাৰ থাকিব হোৱাটসএপ কৰিব। মই ফাৰ্স্ট দেখাইছো এইযোৰ কাপোৰ। হোৱাইটতে হয়, বহুত ধুনীয়া হয় কাপোৰযোৰ। এয়া চাওক, এখন হৈছে মেখেলা, সিম্পল হয় বহুত কিন্তু বহুত ধুনীয়া হয়। এয়া চাওক, এখন মেখেলা আৰু এখন হৈছে চাদৰ আপোনাৰ। এয়া চাওক, এখন হৈছে চাদৰ। যদি ভাল লগা হয় স্ক্ৰিনত নাম্বাৰ থাকিব, স্ক্ৰিনশ্বট ল'ব আৰু হোৱাটসএপ কৰিব। নেক্সট লৈছো মই এইযোৰ কাপোৰ। এইযোৰ আপোনাৰ কফি কালাৰ টাইপৰ হয়। এয়া চাওক, এখন মেখেলা আৰু এখন আছে চাদৰ। এয়া চাওক, এখন আছে চাদৰ। নেক্সট লৈছো মই আকৌ এযোৰ হোৱাইটতে হয়। এয়া চাওক, বহুত বেছি ধুনীয়া হয় কাপোৰবিলাক, পুৰা হাতে বোৱা হয়, হাত খালত বোৱা হয় কাপোৰবিলাক, বহুতে ধুনীয়া হ'ব, পিন্ধি আৰাম পাব। যদি ভাল লগা হয় স্ক্ৰিনত নাম্বাৰ থাকিব, স্ক্ৰিনশ্বট ল'ব আৰু হোৱাটসএপ কৰিব। এইখন হৈছে চাদৰ। এয়া চাওক, বগা মোৰ তাত বহুতখিনি আছে কিন্তু একেলগে ইমানখিনি দেখাব পৰা নাযায়। যদি কাৰোবাক লাগে বুলি ভাবে বেলেগ আৰু আছে মোক ফোন কৰিব। আৰু মোৰ তাত আপোনালোকে হোলচেলো পাব, হোলচেল ৰিটেইল দুটাই পাব। আৰু এইযোৰ হৈছে চাফ কালাৰ। এয়া চাওক, এখন হৈছে মেখেলা আৰু এখন হৈছে চাদৰ। এয়া চাওক, নেক্সট লৈছো মই এইযোৰ পিংক কালাৰত, বহুত বেছি ধুনীয়া হয় এইযোৰ। এয়া চাওক, বহুতে বেছি মৰম লগা হয় কাপোৰযোৰ, মোৰে মানে বহুত বেছি ভাল লাগিছে। এয়া চাওক, যদি আপোনালোকৰ ভাল লগা হয় স্ক্ৰিনশ্বট ল'ব আৰু হোৱাটসএপ কৰিব। বেবী পিংকত হয় এইটো। এয়া চাওক, এখন হৈছে চাদৰ। নেক্সট লৈছো মই এইযোৰ য়েল্লো কালাৰত হ'ব। এয়া চাওক, এখন হৈছে মেখেলা, এখন হৈছে চাদৰ। এয়া চাওক, এইকেইদিন মোক বহুতে ইউটিউবৰ পৰা মানে চাই মোক মেছেজ কৰি আছে স্ক্ৰিনশ্বট দি, কিন্তু আগৰ কাপোৰবিলাকৰ কালেকশ্যন নাই, গোটেই শেষ হৈছে। গতিকে নতুন কালেকশ্যন মই এনে জাষ্ট ফটোবিলাক দিব লগা হৈছে, মানে ভিডিঅ' বনোৱা হোৱা নাছিল। এইখন হৈছে চাদৰ। এয়া চাওক, নেক্সট লৈছো মই এইযোৰ কাপোৰ। এয়া চাওক, বহুত বেছি ধুনীয়া হয় কাপোৰবিলাক। এয়া চাওক, এখন হৈছে মেখেলা আৰু এইখন হৈছে চাদৰ। এয়া চাওক, মোৰ মাতটো চাগে অলপ ভাঙা ভাঙা হৈ আছে, চৰ্দি লাগি আছে বহুত, গা বেয়া তথাপি বনাইছো। বহুতে এইকেইদিন মানে কাপোৰ বিচাৰি আছে, সেইকাৰণে ভাবিছো চাব। এইখন হৈছে মেখেলা আৰু এইখন হৈছে চাদৰ। কালাৰটো বহুত মৰম লগা হয়। আপোনালোকৰ বা কেনেকুৱা লাগিছে মই নাজানো, কেনেকুৱা লাগিছে এবাৰ ক'বচোন। মোৰ হ'লে বহুত ভাল লাগিছে কালাৰটো। নেক্সট লৈছো মই এইযোৰ অৰেঞ্জ কালাৰত হয়। এয়া চাওক, এইখন হৈছে মেখেলা আৰু এইখন হৈছে চাদৰ। এয়া চাওক, এইখন হৈছে চাদৰ। নেক্সট আকৌ লৈছো মই এইযোৰ কাপোৰ। এয়া চাওক, এইখন হৈছে মেখেলা আৰু এইখন হৈছে চাদৰ আপোনাৰ। চাদৰখনো চাওক, কালাৰবিলাক এইবাৰ কালাৰখিনি বহুতে বেছি ধুনীয়া হয় কালাৰবিলাক। যদি ভাল লগা হয় আপোনালোকৰ পচন্দ হয়, স্ক্ৰিনত নাম্বাৰ থাকিব, স্ক্ৰিনশ্বট ল'ব আৰু হোৱাটসএপ কৰিব মোক। নেক্সট লৈছো মই এইযোৰ পেৰট কালাৰৰ হয়। এয়া চাওক, এখন হৈছে মেখেলা আৰু এইখন হৈছে চাদৰ। এয়া চাওক, এইখন হৈছে চাদৰ। নেক্সট লৈছো এইযোৰ। এইযোৰো বহুত ধুনীয়া হয়। এয়া চাওক, পিন্ধিলে বহুতে বেছি ভাল লাগিব এইযোৰ কাপোৰ, পিন্ধিও আৰাম পাব আপোনালোকে এইযোৰ কাপোৰত। এয়া চাওক, বহুত বেছি ধুনীয়া হয় এইযোৰ। নেক্সট লৈছো মই এইযোৰ কাপোৰ। এইযোৰ ডালি কালাৰ হ'ব আপোনাৰ। এয়া চাওক, বহুত ধুনীয়া এইটো কালাৰটো, বহুতে বেছি মৰম লগা, একদম পাতল কালাৰ, একদম দেখিও ভাল লাগে, পিন্ধিবও ভাল লাগিব এইযোৰ কাপোৰ। এয়া চাওক, এইখন হৈছে চাদৰ। নেক্সট লৈছো মই এইযোৰ কাপোৰ। এইখন হৈছে মেখেলা
চাওক আৰু এইখন হৈছে চাদৰ আপোনালোকে বহুতে মানে কৈ থাকে যে ভালকে ফটো দিবচোন ভালকে ফটো দিব কাৰণে দিগদাৰ হয় সেইকাৰণে মানে মই গোটেই কাপোৰখিনি আপোনালোকক মেলি দেখাই দিওঁ যাতে সুবিধা হয় আপোনালোকৰ গোটেইখিনি দেখা আৰু এইযোৰ ব্লেকত হয় এখন মেখেলা এয়া চাওক আৰু এইখন হৈছে চাদৰ এয়া চাওক এইখন হৈছে চাদৰ নেক্সট দেখাইছো মই এইযোৰ কাপোৰ এইখন হৈছে মেখেলা এইটো সব সাফ কালার থ্রেড বুই দিয়া যায় কালারটো বহুত বেশি মৰম লগা হয় এইটো কালার কাপোৰ মানে নাথাকে এসেল হৈ যায় এয়া চাওক এখন হৈছে চাদৰ নেক্সট লৈছো মই এইযোৰ কাপোৰ এইটো পিচ কালাৰৰ হয় এয়া চাওক এখন হৈছে মেখেলা এখন হৈছে চাদৰ এখন হৈছে চাদৰ নেক্সট লৈছো মই এইযোৰ আকৌ এইযোৰ মসুৰ কালাৰৰে হয় সব পাতল কালাৰটো বহুত ধুনীয়া হয় কালাৰবিলাক চাওক এখন হৈছে মেখেলা আহল বহল থাকিব কাপোৰবিলাক পিন্ধি আৰাম পাব এয়া চাওক এখন হৈছে চাদৰ নেক্সট লৈছো মই এইযোৰ কাপোৰ এয়া চাওক এখন হৈছে মেখেলা আৰু এখন হৈছে চাদৰ এয়া চাওক নেক্সট লৈছো মই এইযোৰ ৰেডত এয়া চাওক এখন হৈছে মেখেলা আৰু এখন হৈছে চাদৰ নেক্সট আকৌ লৈছো এইযোৰ কফি কালাৰৰ বহুত ধুনীয়া হয় এইযোৰ এয়া চাওক এখন হৈছে মেখেলা এখন হৈছে চাদৰ নেক্সট লৈছো মই এইযোৰ সাফ কালাৰত হয় এয়া চাওক এখন হৈছে মেখেলা আৰু এখন হৈছে চাদৰ মই গোটেই খুলি দিয়া নাই বাৰু এয়া চাওক এখন হৈছে চাদৰ বাকি আজিৰ ভিডিওটো ইমানতে শেষ কৰিছো ভিডিওটো যদি চাই ভাল পাইছে লাইক কৰিব শেয়াৰ কৰিব আৰু কমেন্ট কৰিব আৰু লাষ্টত মই কৈছো যে মোৰ তাত হোলসেল ৰিটেল দুটাই পাব আপোনালোকক যাক যেনেকৈ লাগে সেনেকৈ মোক কন্টাক্ট কৰিব পাৰিব স্ক্ৰীনত নাম্বাৰ থাকিব আজিলৈ বাই বাই